হাই ফ্ৰেণ্ডছ, ৱেলকাম টু আৱাৰ চেনেল নলবাৰী প্ৰেংকষ্টাৰ। একচুৱেলি আমি আজি প্ৰেংক এটা কৰিলোঁ। প্ৰেংকটোৰ কথা মই বিশেষ একো নকওঁ ভিডিঅ'টোত, আপোনালোকে প্ৰেংকটো শেষলৈ চাওক। খুব এটা ইউনিক প্ৰেংক হয়। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰেংক ক'তো দেখা নাছিল কিজানি। অসমততো দেখাই নাই আপোনালোকে এনেকুৱা ধৰণৰ প্ৰেংক, আপোনালোকে ইণ্ডিয়াতো দেখা নাছিল। তো আজি আমি এটা খুব আচৰিত ধৰণৰ প্ৰেংক এটা কৰিলোঁ। একোৱে নকওঁ, আপোনালোকে প্ৰেংকটো শেষলৈ চাব। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাৰ নাম হৈছে নলবাৰী প্ৰেংকষ্টাৰ। থেংক ইউ, ৱাচ দি ভিডিঅ' টিল দ্য এণ্ড। তাৰমানে এটা কথা হ'ল, তাৰমানে মই এটা মেডিচিন কোম্পানীত কাম কৰোঁ হা। কাম কৰিলে কি হ'ল, তাৰমানে আমি এটা নিউ প্ৰজেক্ট এটা লঞ্চ কৰিছোঁ আৰু দাদা 1 মিনিট এটা কথা ক'ব আছিলে, ক'ব পাৰিম? মই তাৰমানে এটা মেডিকেল কোম্পানী এটা কাম কৰোঁ, তাৰমানে জব কৰোঁ তাতে। আৰু জব কৰিলে কি হ'ল, তাৰমানে আমি এটা নতুন এটা প্ৰজেক্ট লঞ্চ কৰিছোঁ। তাৰমানে দাদা তাৰমানে হেৰি হৈছে, মই এটা মেডিচিন কোম্পানীত কাম কৰোঁ হা। কাম কৰিলে কি হ'ল, তাৰমানে আমি এটা নিউ প্ৰজেক্ট এটা লঞ্চ কৰিছোঁ আৰু দাদা অলপ সময় ৰ'বচোন। তাৰমানে হেৰি হৈছে, তাৰমানে মই এটা মেডিচিন কোম্পানী এটাত কাম কৰোঁ হা। তাতে তাৰমানে আমি এটা নিউ প্ৰজেক্ট এটা লঞ্চ কৰিছোঁ আৰু লঞ্চ কৰিলে কি হ'ল, তাৰমানে আমাৰ এই ঠাণ্ডাৰ দিনত আমাৰ সকলোৰে এটা অসুবিধা থাকে আৰু যিটো মানে গা ধোৱাটো খুব টান কথা আৰু সকলোৰে বাবে। ঠাণ্ডাত গা কোনো ধুব নোখোজে তাৰমানে। তো আমি এটা নিউ প্ৰজেক্ট এটা লঞ্চ কৰিছোঁ। এই প্ৰজেক্টটো যদি আপোনালোকে যদি ইউজ কৰে, তাৰমানে সেই ঠাণ্ডাৰ ছয়মাহ আপোনালোকে গা নুধুলেও হ'ব আৰু তাৰমানে এই প্ৰজেক্টটো যদি আপোনালোকে ইউজ কৰে, তেতিয়াহ'লে সেই ঠাণ্ডাৰ 6 মাহ আপোনালোকে গা নুধুলেও চলি যাব আৰু 6 মাহ গা নুধুলেও চলি যাব আৰু তাৰমানে নিউ প্ৰজেক্ট এটা লঞ্চ কৰিছোঁ আমি আমাৰ কোম্পানীটো। আৰু কি বস্তু তাৰমানে এটা টেবলেট টাইপৰ আৰু এটা সৰু, এইটো খাই দিলে তাৰমানে হৈ যাব আৰু গা ধুব নালাগে। আপুনি কি ল'ব বিচাৰে নেকি? বস্তুটো শুনিলোঁ, কিবা এটা আলোচনা কৰিব লাগিব। সেইটোত আলোচনা কৰিব লাগিব। তাৰমানে গা নুধুলেও কথাই নাই আৰু তাৰমানে আপোনাৰ গা তাৰমানে একদম ফ্ৰেছ হৈ থাকিব আৰু পাৰফিউমৰ চেণ্ট হৈ থাকিব গাতে, এনেকুৱা টাইপৰ তাৰমানে আৰু কোনো ক'ব নোৱাৰে। আপুনিহে গম পাব যে আপুনি কেৱল গা ধোৱা নাই বুলি, কিন্তু বেলেগ মানুহ কোনো আৰু গম নাপায় আৰু। আচ্ছা বাৰু, মই আলোচনা কৰোঁ। সদায় আজি আহিছে নে আৰু আহিব? আমি আৰু এইটো কোম্পানী যেতিয়া আমি বিভিন্ন জেগাত ঘূৰি থাকিব লগা হয় আৰু চাৰ্ভেৰ কামত, আমি আৰু নলবাৰীত অহা নাছিলোঁ আৰু আজি আহিলোঁ তাৰমানে। আৰু চাহ পিছলৈ কেতিয়াবা আহিলে আৰু সুধাসুধি কৰিব লাগিব, ঘূৰাদি কৰকচোন। তাৰমানে আলোচনা কৰিম ৰ'ব। প্ৰজেক্টটোত কি হ'ব, তাৰমানে আমাৰ সকলোৰে ঠাণ্ডাৰ দিনত এটা প্ৰব্লেম থাকে আৰু খুব, তাৰমানে ধৰক গা ধোৱাটো খুব ডাঙৰ টেনশ্যন আৰু এটা আমাৰ সকলোৰে ঠাণ্ডাৰ দিনত আমাৰ সকলোৰে বাবে। আমি তাৰমানে এটা নিউ প্ৰজেক্ট লঞ্চ কৰিছোঁ। এই প্ৰজেক্টটোত তাৰমানে যদি আপোনালোকে ইউজ কৰে, এই ঠাণ্ডাৰ 6 মাহ আপোনালোকে গা নুধুলে হ'ব আৰু ইউজ কৰিব বিচাৰে নেকি? ঠাণ্ডাৰ 6 মাহ আপোনালোকে গা নুধুলে হ'ব আৰু হা গা নুধুলে হ'ব। কেৱল আপুনিহে গম পাব যে আপুনি গা ধোৱা নাই বুলি, বেলেগ কোনে গম নাপায় আৰু আপোনাৰ গাৰ পৰা একদম পাৰফিউম চেণ্ট ওলাই থাকিব। ইউজ কৰিব নেকি? গোটেইবিলাক কৰি লওঁ, গোটেইবিলাক কৰি লওঁ। আমাৰ তাৰমানে সকলোৰে এটা খুব চিন্তাৰ বিষয় থাকে আৰু ঠাণ্ডাৰ দিনত তাৰমানে গা ধোৱাটো। আৰু তাৰমানে আমি এই প্ৰজেক্টটো ডিছকভাৰ কৰিছোঁ আৰু এই প্ৰজেক্টটো যদি আপুনি ইউজ কৰে আৰু এই ঠাণ্ডাৰ 6 মাহ গা নুধুলে হ'ব। তাৰমানে কি বস্তু তাৰমানে দাদা মই তাৰমানে এটা মেডিকেল কোম্পানীত কাম কৰোঁ, তাৰমানে জব কৰোঁ তাতে হৈছে কি, তাৰমানে তাতে আমি এটা নিউ প্ৰজেক্ট এটা লঞ্চ কৰিছোঁ। আৰু এই প্ৰজেক্টটো এই ঠাণ্ডাৰ দিনত আমাৰ সকলোৰে এটা চিন্তা থাকে আৰু গা ধোৱা কথাটো খুব টেনশ্যন তাৰমানে সকলোৰে। সেই তাৰমানে এতিয়া কি হ'ল, আমাৰ যদি প্ৰজেক্টটো আপোনালোকে ইউজ কৰে আৰু ঠাণ্ডা 6 মাহ গা নুধুলে হ'ব। তাৰমানে আৰু ল'ব নেকি? প্ৰজেক্টটো ইউজ কৰিব নেকি? নালাগে দা, তাৰমানে কোনে গম নাপাব, আপুনিহে জাষ্ট গম পাব যে আপুনি গা ধোৱা নাই বুলি, বেলেগ কোনে গম নাপায় গা নুধোৱা বুলি গম নাপায় আৰু বেলেগে। ইউজ কৰিব নেকি? এটা নকৰে, গাটো ধুবাই লাগে। তাৰমানে আমাৰ যিহেতু আমাৰ এইটো ঠাণ্ডাৰ দিন, এই ঠাণ্ডাৰ দিনত সকলোৰে এটা প্ৰব্লেম থাকে যে তাৰমানে গা ধোৱাটো খুবেই আৰু কষ্টকৰ কথা আৰু সকলোৰে বাবে। ঠাণ্ডা দিনত তাৰমানে ঠাণ্ডা পানীৰে গা ধোৱা খুবেই টান পায় মানুহে। তাৰ পৰা আমি এটা প্ৰজেক্ট এটা লঞ্চ কৰিছোঁ। তাৰমানে প্ৰজেক্টটোত কি হ'ব, তাৰমানে সেই প্ৰজেক্টটো যদি আপুনি ইউজ কৰে, আমাৰ এই প্ৰজেক্টটো আপুনি ইউজ কৰিলে এই 6 মাহ ঠাণ্ডাটো আপুনি গা নুধুলেও হ'ব আৰু
আপুনি ইউজ কৰিব নেকি নহয় নহয় কৰে যদি কওকচোন নাই নকৰোঁ মই নহয় অলপ ৰ'বচোন আপুনি নুবুজে কি কথা মোৰ অসুবিধা আপুনি আছে, কথাটো তুমি বুজকচোন কাৰোবাৰ লগত কথা পাতি থাকা মোক। আমি ধেমালি এটা কৰি আছিলোঁ দিয়ক ভিডিঅ' এটা কৰি আছিলোঁ ইউটিউবৰ বাবে বেয়া নাপাব দিয়ক হাতখনক দেখাই দিয়ক হাতখন দেখাই দিয়ক হাতখন দেখাই দিয়ক মই কেমেৰা কৰি আছোঁ আহ দিয়ক বেয়া নাপাব এই আমি ধেমালি এটা কৰি আছিলোঁ তো কেমেৰা কৰি আছোঁ ভিডিঅ' এটা কৰি আছিলোঁ বেয়া নাপাব এই কথা দেখিছে নে বেয়া নাপাব দিয়ক আমি ধেমালি এটা কৰি আছিলোঁ তো কেমেৰা কৰি আছোঁ দেখিছেনে হাতখন দেখাই দিয়ক বেয়া নাপাব নে ধেমালি এটা কৰি আছিলোঁ ভিডিঅ' এটা